ল'ৰা-ছোৱালী কেইটা, ল'ৰাৰ বয়স কিমান, বিয়া কিমান চনত হৈছে? ইণ্টাৰভিউত কি সেইবোৰ কথা সোধে নেকি? ল'ৰা-ছোৱালী কেইটা, ল'ৰা বয়স কিমান, বিয়া কিমান চনত হৈছে, ইণ্টাৰভিউত কি সেইবোৰ কথা সোধে নেকি? ৰাতিপুৱাৰ পৰা 4 ঘণ্টা লাইন পাতিছোঁ, ফেক বুলি শুনাৰ পিছত ভাল লগা নাই। আমি ইমান টাইম যেতিয়া লাইন পাতিলোঁ, তাৰপিছত এইটো ফেক বুলি শুনাৰ পাছত আপোনাৰ হ'লেও মোৰ ভাল লগা নাই মানে, কাৰণ আমি ইমান 4 ঘণ্টা লাইন পাতিছোঁ ৰাতিপুৱাৰ পৰা, একো নোখোৱা নেমেলাকৈ। 20-25 হাজাৰ টকা দৰমহা পাম বুলি ইণ্টাৰভিউ দিবলৈ আহিল শ শ যুৱক-যুৱতী। 500 টকা জইনিং ফিজ দিয়াৰ পিছত ক'লে দৰমহা হ'ব মাত্ৰ 2000হে। এতিয়া 10টা বজাত আহিলোঁ, অহাৰ পিছত যেতিয়া তাৰ আগত তোমাৰ অলপ সোমাই গ'ল, গৈ পইচাও 500 টকা দি থৈ আহিলে, অলৰেডি কৈছে বোলে চেলাৰী 2000কেহে দিব। লখিমপুৰ চহৰৰ মাজমজিয়াত নিযুক্তিৰ নামত এয়া চলিছে কি? চাকৰিত যোগদানৰ নামত ধন দাবী কৰাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। এটি অখ্যাত প্ৰতিষ্ঠানৰ বিজ্ঞাপনৰ ভিত্তিত লখিমপুৰ চহৰৰ মাজমজিয়াৰ 7 নং ৱাৰ্ডৰ এটি বাসগৃহত LPG ড'ৰ টু ড'ৰ ইনস্পেকশ্যন কামৰ বাবে বুধবাৰে অনুষ্ঠিত হয় সাক্ষাৎকাৰ। শতাধিক প্ৰাৰ্থী অৱতীৰ্ণ হোৱা সাক্ষাৎকাৰৰ আজি প্ৰকাশ হৈছিল ফলাফল ঘোষণাৰ পিছত নিযুক্তি পত্ৰ গ্ৰহণ কৰিবলৈ আহি বিপাঙত পৰে একাংশ প্ৰাৰ্থী। মূলতঃ নিযুক্তি পত্ৰ দিয়াৰ নামত ধন দাবী কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কাৰ্যালয়টোত। একাংশ প্ৰাৰ্থীৰ অভিযোগ মাহে 20ৰ পৰা 25 হাজাৰ টকাকৈ দৰমহা দিম বুলি কৈ মাত্ৰ 2000 টকা দিয়াৰ কথা জনায় কৰ্তৃপক্ষই। মহিলা প্ৰাৰ্থীৰ ব্যক্তিগত জীৱনক লৈ কৰা প্ৰশ্নক লৈও ক্ষোভিত হৈ পৰে প্ৰাৰ্থীসকল। কালি মানে মই আপোনাৰ ইণ্টাৰভিউ পোষ্টটো পাইছিলোঁ, মোৰ লগৰ এটাজনে হোৱাটছআপত মোক শ্বেয়াৰ কৰিছিলে। তেতিয়া মই ইণ্টাৰভিউটোৰ কথা গম পালোঁ। যেতিয়া মই যিহেতু এতিয়া একো কাম কৰি থকা নাই, সেইকাৰণে মই আহিলোঁ ইয়াত। তাৰপিছত আপোনাৰ অহাৰ পিছত দেখিলোঁ মানুহ বহুত আছে। 4 ঘণ্টামান লাইন পতাৰ পাছত মানে আমাৰ নামটো আহিছে। তাৰপিছত ইয়াত আমাক মাতাৰ পিছত আমাক সুধিছে যে তুমি এই জবটোৰ বিষয়ে কি জানা? তেতিয়া মই ক'লোঁ যে মই জবটোৰ বিষয়ে ইমান একো ভালকৈ নাজানো। তাৰপাছত সুধিলে যে তুমি এতিয়া কি পাছ কৰিলা? মই ক'লোঁ মই HS পাছ কৰিলোঁ। কোন চনত পাছ কৰিলা বুলি ক'লে? মই ক'লোঁ এইবাৰ। তাৰপিছত ক'লে যে হ'ব যোৱা, তুমি এতিয়া তোমাক ফোন কৰিম সেই বুলি ক'লে। চেলাৰীৰ কথা এতিয়ালৈকে আমাক কোৱা নাই। চেলাৰীটোৰ কথা মই মানে যেতিয়া বেনাৰটো চালোঁ তেখেতৰ এডভাৰটাইজমেণ্টটো, তেতিয়া মই এইটো ইয়াত এনেকৈ লিখা আছে, এইটো মতে মই ভাবিছোঁ। তাৰপৰা আজি যেতিয়া ৰাতিপুৱা আপোনাৰ মোৰ লগৰটোৱে শ্বেয়াৰ কৰিলে যে ইয়াত এইটো আমি ইমান টাইম যেতিয়া লাইন পাতিলোঁ, তাৰপিছত এইটো ফেক বুলি শুনাৰ পাছত আপোনাৰ হ'লেও মোৰ ভাল লগা নাই মানে, কাৰণ আমি ইমান 4 ঘণ্টা লাইন পাতিছোঁ ৰাতিপুৱাৰ পৰা, একো নোখোৱা নেমেলাকৈ। তেতিয়া মানে আমাৰ এইটো শুনি মই আজি সুধিবৰ কাৰণে আহিলোঁ ইয়াত যে এইটো কি হৈ আছে মানে, এইটো সঁচা নে মিছা? 20,000 পৰা 25,000 টকা দৰমহা লিখা আছে। সেইটো কাৰণে মই বোলো আজি যেতিয়া শুনা পালোঁ মই ৰাতিপুৱা যে আপোনাৰ এইটো ফেক হৈ আছে বুলি, সেইটো মোৰ মনটো ভাল লগা নাই। কাৰণ ইমান টাইম মই বুলিয়ে নহয়, ইয়াত বহুত মানুহ হৈছে, 500,000 মানুহ হৈছে, লাইন পাতিছোঁ এতিয়ালৈকে। মানে যেতিয়া মই নিউজটো পাইছোঁ ৰাতিপুৱা, তেতিয়া মই মানে আহিব লগা হ'ল সুধিব, মই বাধ্যত পৰিলোঁ। হয় এইটো এতিয়া কি ক'ম আৰু, তেখেতে কৈছে এইটো ফেক নহয়, তাৰ কাৰণে অলপ ৱেইট কৰি আছোঁ। তেখেতৰ ওপৰৰ ছাৰ আহিছে বুলি কৈছে, ছাৰৰ লগত কথাটো জানি লওঁ। মানে আমি মিডিয়াৰ যোগে এটা এডভাৰটাইজ পাইছিলোঁ যে HP গেছ এজেঞ্চিৰ আণ্ডাৰত এটা ইণ্টাৰভিউ হ'ব ড'ৰ টু ড'ৰ ইনস্পেকশ্যনৰ কাৰণে। তাত তোমাৰ চেলাৰী দিছিলে 20ৰ পৰা 25ৰ ভিতৰত। তাৰপিছত আমিতো ইণ্টাৰভিউ হ'ব বুলি ধৰা ইণ্টাৰভিউ এটা দিবলৈ আহিলে চবে চিৰিয়াছ মনতে আহে নহয়। তাতে গেছ এজেঞ্চিৰ ওপৰত আহিছে, আমি ধুনীয়াকৈ SP ফুল ফৰ্ম বা LPG গোটেইখিনি চাই আহিছোঁ আৰু গেছৰ ওপৰত। তাৰপিছত ইয়াত আহি যেতিয়া ইণ্টাৰভিউ সোমাইছোঁ, তেতিয়া সুধিছে আপোনাৰ দেউতাৰ নামটো ক'ব, ক'লোঁ। তাৰপৰা কৈছে আপোনাৰ বিয়া হোৱা কেইবছৰ হ'ল? মোৰ বিয়া হোৱা কেইবছৰ হ'ল চনটো কৈ দিলোঁ। কৈছে কেইবছৰ হ'ল সেইটো কওক, তাৰপিছত বছৰটো ক'লোঁ আৰু। তাৰপিছত কৈছে আপোনাৰ ল'ৰা-ছোৱালী? মই বোলো ল'ৰা এটা। কৈছে ল'ৰা কেইবছৰ হ'ল? মই বোলো ল'ৰা ইমান হ'ব যাওক আপুনি, এনেকৈ বুলি কৈছে। ইমানেই মানে যেনেকৈ হ'ব বুলি ভাবিছিলোঁ তেনেকৈ হোৱা নাই। তাৰপিছত ৰাতি 10টা মানত ফোন কৰিছে কালি দেই, কৈছে বাইদেউ আপুনি চিলেক্ট হ'ল। তাৰপিছত মই বোলো হয় নেকি? কৈছে আপুনি হেৰি কৰিব, আমুক ডকুমেণ্টছ 4খন জেৰক্স কৰি লৈ আনিব, ফটো 8 কপি বিচাৰিছে, পাছপৰ্ট চাইজৰ 4 কপি আৰু ষ্টাম্প চাইজৰ 4 কপি হা। তাৰপিছত কৈছে লগত 500 টকা এটা লৈ আহিব। মোৰ 500 টকাটো কেলে? কৈছে 500 টকাটো আপুনি ইয়াত আহিব বুজাই দিম আহিব। তাৰপিছত আজি তেনেকৈ 10টা বজাত আহিলোঁ, অহাৰ পিছত যেতিয়া তাৰ আগত তোমাৰ অলপ সোমাই গ'ল, গৈ পইচাও 500 টকা দি থৈ আহিলে, অলৰেডি কৈছে বোলে চেলাৰী 2000কেহে দিব, তাৰপিছত কমিশ্যন বেচিছত দিব, তোমাৰ ঘৰলৈ যাব, ঘৰলৈ গৈ কিবা দিব লাগিব বস্তু, তেতিয়া 40 টকাকৈ দিব এঘৰত গ'ল। আমাৰতো উঠিলে মানে কি হয়, যেতিয়া দেখিছোঁ ফিক্স চেলাৰী বুলি তোমাৰ 2020ৰ পৰা 25ৰ ভিতৰত ন, তাৰপিছত যেতিয়া চেলাৰী ইমান দূৰ দূৰণিৰ পৰা আহিছে তোমাৰ,
গহপুৰ ধলপুৰ পৰা ধৰি এইফালে ঢকুৱাখানা গিলামৰ পৰা লখিমপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰত হৈছে যেতিয়াতো তোমাৰ এডভাৰটাইজটো পাই গৈছে আহিবই ন মানুহ তাৰপিছত যেতিয়া দেখিলো তেতিয়াতো চবৰে খুব উঠিছে এইটোতো অলপ সন্দেহ হ'ল তাৰপিছত তোমাৰ ইয়াৰে থকা মানুহে অকণমান খা খবৰ কৰিলে যে এজেঞ্চিবোৰত খবৰ কৰিলে চবেই কৈছে আমিতো এইটো নাজানো আৰু তোমাৰ অফিচ ৰুমত কোনো ধৰণৰ একোৱেই নাই তোমাৰ এটা অফিচ ৰুমত যিখিনি থাকিবলগীয়া বস্তু একোৱেই তোমাৰ অফিচত কালি আমি ইণ্টাৰভিউ দিবলৈ আগে ক'ৰবাৰ পৰা টেবুল এখন আনি তাত ভৰাইছে ভিতৰত অফিচ ৰুমৰ ভিতৰত আমি এইটো মানে এনেকুৱা ভুৱাৰ যাতে দ্বিতীয়বাৰ নহয় কাৰণ এতিয়াও লখিমপুৰত বহুত নিবনুৱা আছে ন কালিয়ে দেখিলো নাই কমেও 300 মান মানুহ ল'ৰা ছোৱালী মহিলা আহিছে তেওঁলোকক কালিৰ আজি কিমান হেতালি খেলা হৈছে আজি আমি এপৰলৈকে আছো এতিয়া কালি তোমাৰ ইণ্টাৰভিউ 5 বাজি গৈছেগে কিমানখিনি ল'ৰা ছোৱালী দুজনকে সোমায়ো 5টা বজালৈকে ইণ্টাৰভিউ হৈ আছে এনেকুৱা যাতে কেতিয়াও নহয় আৰু ইয়াৰ ওপৰত তদন্ত হ'ব লাগে ফেচবুকতে পাতে দেই তোমাৰ LPG ডোৰ ইনস্পেকশ্যন এইটো চাব পাৰা HP গেছ আন্ডাৰত মানে ইণ্টাৰভিউ এটা পাতিলে আৰু প্ৰায় কালি তোমাৰ 300 মান ল'ৰা ছোৱালী হ'ব আহিছে তাৰপিছতে তোমাৰ অহাৰ পিছত ইণ্টাৰভিউটো ল'লে তাৰপিছত ৰাতি 10টা 10:30 এনেকুৱা ফোন কৰিছে যে চিলেক্ট হৈছোঁ তোমাৰ 10 বজাত পোৱাকৈ মাতিলে ডকুমেণ্টছ বিচাৰিলে প্ৰতিটো ডকুমেণ্ট 4টা কপি বিচাৰিছে বহুত ইণ্টাৰভিউ দিছোঁ বা অনলাইন চনলাইন কৰি বাকী দিছোঁ ক'তো এনেকৈ 4টা ডকুমেণ্টছ এনেকৈ দিয়ে পোৱা নাই 4টা প্ৰতিটো বস্তুৰ 4টা ডকুমেণ্টছ তাৰপিছত কি 4টা কপি দিছোঁ দিয়াৰ পিছত তোমাৰ ইয়াত সোমালোঁ সোমোৱাৰ পিছত সিহঁতক ক'লে বোলে ৰেজিষ্ট্ৰেশ্যন ফিজ 500 টকা এটা লাগিব চাকৰিটো চিলেক্ট হোৱাৰ কাৰণে 500 টকা ল'ব সিহঁতক কোনো মানে এটা এপইণ্টমেণ্ট বুলি এখন কাগজো সিহঁতি দিয়া নাই ফোনত ফটো মাৰি ল'বলৈ কৈছে আৰু সিহঁতি দৰমহা তাৰপিছত এতিয়া ক'লে বোলে টকা 2000 দিব দৰমহা কিবা কমিশ্যন বেচিছ কামবোৰ কৰিব লাগে কিন্তু তোমালোকে এডভাৰটাইজটো উল্লেখ আছে দৰমহা 20,000 পৰা 25,000 টকা আমি দৰমহা বুলি ক'লে কি বুজি পাওঁ এটা ফিক্স চেলাৰী হয়নে মাহত এটা আমি 20,000 পৰা 25,000 টকা দৰমহা পাওঁ ইয়াত চোৱা তুমি কালি লখিমপুৰ ভিতৰত বুলি ক'লে ডিষ্ট্ৰিক্টৰ ভিতৰত বুলি ক'লে কিমান দূৰৰ পৰা আহি গৈছে ধেমাজি ঢকুৱাখানা এইফালৰ পৰা আহিছে তাৰপিছত তোমাৰ এইফালে গহপুৰ আহিছে ধলপুৰ বিহপুৰীয়া গহপুৰো আহিছে ন গহপুৰো আহিছে তেনেকৈ বহুত দূৰৰ পৰা আহিছে কিছুমানে হয়তো 20-25,000 চেলাৰী দেখি 10,000 টকীয়া যদি কাম এটা কৰিছে এৰি থৈ আহিছে এইটো কামৰ আশাত আহিছে তাই কিন্তু সিহঁতে আজি কি কৰিছে কমিশ্যন বেচিছত বোলে কাৰোবাৰ ঘৰলৈ গ'লে ইমান টকা পাব নগ'লে নাপায়েই সেইবোৰ চিষ্টেম আছে কালিলৈকে কিন্তু সিহঁতি 20-25,000 টকা দৰমহা দিম বুলি ইয়াত কথা পাতি আমাক বাবা এডভাৰটাইজটো পাইছে সেই হিচাপে আমি ইণ্টাৰভিউটো দিলোঁ ইণ্টাৰভিউ দিলে ল'ৰা ছোৱালীকেইটা বিয়া কিমান চনত হ'লোঁ ল'ৰা বয়স কিমান ইণ্টাৰভিউ দিলে সেইবিলাক কথা তাৰপিছত তোমাৰ ইণ্টাৰভিউত কি সুধিছিলে ল'ৰা ছোৱালীকেইটা ল'ৰা বয়স কিমান বিয়া কিমান চনত হৈছে ইণ্টাৰভিউ কি সেইবোৰ কথা সোধে নেকি সেইবোৰ সুধিলে সেইখিনি গ'ল তাৰপিছত তোমাৰ ইয়াত আহি হেৰিটো বিচাৰি ফুৰিছোঁ প্ৰথমে অফিচটো বিচাৰি পোৱা নাই মানে অফিচটোতো এইটোহে অফিচ দেখি যায় নহয় মানুহৰ ঘৰে নে অফিচ খালি নাজানে তাৰপিছত তোমাৰ এইখিনি অহাৰ পিছত এতিয়া সোমালোঁ বিচাৰি সোমোৱাৰ পিছত প্ৰায় 10:30-11 মান বজাত এই বেনাৰ এখন আগফালে আহিছেগৈ সিহঁতে সেই বেনাৰ এখন ল'ৰা ছোৱালী গৈছেগৈ ঘৰলৈ এতিয়া সেই 500 টকা ঘূৰাই দিছে ন্যায় বিচাৰিছোঁ এনেকুৱা ভুৱা কিয় কৰিব লাগে ইমানখিনি ল'ৰা ছোৱালী কিয় মানে সেই যে গহপুৰৰ পৰা এটা ল'ৰাই বা য'ৰে নহওক তেল খৰচ কৰি গাড়ী ভাড়া ভৰি অটখিনি দিনটো কষ্ট কৰি দিনটো ক্ষতি কৰি যে 2টা দিন আমি কটালোঁ সেই কামটো তেওঁলোকে কিয় কৰিলে তাৰ কাৰণে আমাক ন্যায় লাগে তেওঁ স্বীকাৰ কৰক যে হয় এইটো ভুল কৰিছোঁ বুলি ইমানখিনি কৰিলেও মানি যাওক তাতকৈ বেছিলৈ নাযাওঁগৈ তেতিয়া আমি কেছ থানাতো যাব পাৰোঁ দিব পাৰোঁ গোচৰ কিন্তু দিয়া নাই তেওঁ স্বীকাৰ কৰক আমাৰ আগত যে এইটো হয় আমি ভুল কৰিছিলোঁ সেইটো স্বীকাৰ কৰক আপোনালোকে হয়তো মিডিয়াত লওক আজি কিছুদিন আগতে দেখিবলৈ পোৱা গৈছিলে লখিমপুৰত এনেকুৱা এটা আৰু এটা কাণ্ড হৈছে কি ক'ব এই ক্ষেত্ৰত আৰু কি এইবোৰ যে আৰু নহয় মানে ইমানখিনি ল'ৰা ছোৱালীক লৈ মানুহেতো চবেই কি কিবা এটা কৰাৰ আশাত আহে কিবা এটা পোৱাৰ আশাত আহে হয়নে সেই আশাটো কিয় এনেকুৱা কৰে মানে এনেকৈ হ'লে কি হ'ব ল'ৰা ছোৱালীৰ মনো ভাগি যাব এনেকুৱা ভুৱা প্ৰতিষ্ঠান কিয় ইমান মানে ওলাই আহিছে সেইটো আমি ন্যায় বিচাৰোঁ স্বীকাৰ কৰক তেওঁ আমি 500 টকা ঘূৰাই দিলে নাপানো স্বীকাৰ কৰক আমাৰ আগত 2 দিন ধৰি যে আমি ইয়াত থাকিলোহি স্বীকাৰ কৰিবলৈ পায় ইফালে সাংবাদিকৰ কেমেৰাৰ আগত মতামত আৰু স্পষ্টীকৰণ দিব নিবিচৰা কৰ্তৃপক্ষই সাংবাদিকৰ হেঁচাত এইদৰে আগবঢ়াই দায়খৰা মন্তব্য হয় এইটো আপোনাৰ যিখিনি ল'ৰা ছোৱালীয়ে ইয়াত ইণ্টাৰভিউ দিবলৈ আহিছিলে তেওঁলোকৰ সমস্যা এটাই বুলি কৈছে যে কি তেওঁলোকৰ চেলাৰীটো কথা আহি পৰিছে দৰমহাটো যিটো বস্তু নেকি ইয়াত এটা ফিল্ডৰ কাম হয় যিটো কামৰ কাৰণে আমি ল'ৰা ছোৱালীক কেইটামান নিযুক্তি দিবৰ কাৰণে লৈছিলোঁ তাত আপোনাৰ এটা বস্তু আহি পৰিছে কি দৰমহাটো তেওঁলোকে বুজিয়ে পোৱা নাই তেওঁলোকে বুজি পোৱা নাই যে দৰমহাটো ছিষ্টেমটো হৈছে কি বা কৰিব কেনেকৈ এইটো যিটো ফিল্ডৰ কাম হয় ফিল্ডৰ কামত তেওঁক যদি কয় বোলে আজি মোক 25,000 পৰা 30,000 টকা লাগে ইয়াতকৈ বেছি দৰমহা লোৱা মানুহো আছে
বেছিকৈ দৰমহাও লৈছে ফিল্ডৰ কাম যিহেতু তেওঁলোকে ফিল্ডত গৈছে বা নাই যোৱা সেই বস্তুটো মই চাই থাকিব নোৱাৰোঁ বা এজেঞ্চি মানুহেতো বা কোনো চাবগৈ নোৱাৰে কোনো মানুহে চাব যাব নোৱাৰে তেওঁলোকে যিটো আহি ৰিপৰ্ট দিব আমাক সেইটো বস্তুটোহে আমি চকু দিম গতিকে এওঁলোকে বুজি নোপোৱাকৈ তেওঁলোকে কৈছে যে 2000 টকা এটা দৰমহা আমাক দিব সেই বস্তুটো ইয়াত আহি পৰিছে অহাৰ লগে লগে 2 নম্বৰ কথা আহিলে কোনটো তেওঁলোকে আৰু এটা কথা কৈছে কি তাত সেইটো এটা কথা আহি পৰিছে সেই বস্তুটো কি হৈছে তেওঁলোকৰ এটা ৱাছকোট আহে প্ৰত্যেকৰে ৱাছকোট এটা দিয়া হয় আৰু লগত তেওঁলোকৰ যিখিনি নথিপত্ৰ বনাই দিব লাগে তাৰ কাৰণে যিখিনি কৰিব লাগে তাৰ কাৰণে 500 এটা লোৱা হৈছে চিকিউৰিটি বুলি ক'ব নোৱাৰি কাৰণ তেওঁলোকৰ যিটো কাপোৰ দিব লাগিব ন তো তাৰ কাৰণে এটা লোৱা হৈছিলে সিমানটোৱে বেলেগটো ইয়াত একো নাই আৰু দৰমহা বিষয়ে তেওঁলোকে একোৱে বুজি পোৱা নাই যিখিনি মানুহে আহি পেলাই ইয়াত আপোনাৰ বুজি পালে বা মোৰ সৈতে কথা পাতিছিলে সেইখিনিক ধুনীয়াকৈ বুজাই দিয়া হ'ল কিন্তু তেওঁলোকে বাহিৰত বুজি নোপোৱাকৈ মানে বহুত কথা কৈলে কাৰ কথা আপুনি শুনিব মইতো এতিয়া মই সবকেতো এজনক বাহিৰত গৈ মই কোৱাৰ পিছতো তেওঁলোকে বুজি পোৱা নাই কথাটো সেইটো হৈছে আপোনাৰ প্ৰতিষ্ঠানটোৰ বিষয়ে অলপ কওকচোন প্ৰতিষ্ঠানটো ক'ৰ কাৰ ৰেজিষ্ট্ৰেশ্যন কিহৰ আণ্ডাৰত পৰিছে এনজিঅ' হয়নে নাই নহয় এইটো আপোনাৰ কি হৈছে প্ৰতিটো ডিষ্ট্ৰিবিউটৰ আণ্ডাৰত এটা কি হয় ইনস্পেকশ্যন কৰিব লাগে সেই ইনস্পেকশ্যনটো তেওঁলোকৰ অথৰাইজ ৱাইজ এইখিনি কাম কৰিব লাগে মানুহৰ এটা সুৰক্ষা চেকিং হয় এইখিনি বিষয়ে আপোনাৰ এইটো অলৰেডি পাৰ্মিশ্যন আছে আপোনালোকে গুগলত চেক কৰিলেও আপোনালোকে পাই যাব ধুনীয়াকৈ লখিমপুৰৰ কেবি ৰোডত অৱস্থিত সফটেক সলিউশ্যন এখন বিশ্বাসযোগ্য কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ ইয়াত বিভিন্ন ধৰণৰ আধুনিক কোৰ্ছ উপলব্ধ আছে যেনে PGDCA, টেলি প্লাছ, GST, ADCA, DCA, GST, AI, ভিডিঅ' এডিটিং প্ৰেক্টিশ্যনাৰ কোৰ্ছ আৰু এডভান্স কম্পিউটাৰ ছায়েন্স ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয় টেলি GST আৰু প্ৰেক্টিশ্যনাৰ কোৰ্ছত জব এছিউৰেঞ্চ দিয়াৰ লগতে পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয় কণ্ট্ৰেক্টাৰ্ছ আৰু অন্যান্যৰ বাবে ডিজিটেল ছিগনেচাৰ বনোৱা হয় লগতে AI এডভান্স আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইনক্লুডিং 3D কাৰ্টুন এনিমেশ্যন সম্পৰ্কীয় নতুনকৈ নামভৰ্তি চলি আছে ক্লাছ 9, 10, 11, 12ৰ বাবে এডভান্স কম্পিউটাৰ ছায়েন্সৰ টিউচন লোৱা হয় অধিক তথ্যৰ বাবে যোগাযোগ কৰক 7002703324 আৰু 9854189951